কিয় সৰু শক্তি কিয় আমি ব্যৱহাৰ কৰি আছোঁ আজিকালি? আমাদের প্রয়োজন থাকে যেনেকুৱা মটৰ সেইবিলাক যেতিয়া আমাৰ কামত নালাগে তেতিয়া আমি যেতিয়া আনবিলাক কৰি ৰাখিব লাগে সেইটোতো হ'ল তোমাৰ সতৰ্কতা। তুমি যিটো কৈছা সেইটো হ'ল সতৰ্কতা, হয় নাই? আমি ৰুম কোঠালিৰ পৰা ওলাই গ'লোঁ, আমি চুইচটো বন্ধ কৰি দিলোঁ, ঠিক আছে, মটৰ চলি আছে, মটৰৰ চুইচটো বন্ধ কৰি দিলোঁ, এইবিলাক হ'ল সতৰ্কতা। তুমি যে মডেলটো বনাইছা এই মডেলৰ ওপৰত ভিত্তি কৰি তুমি আমাক ক'ব লাগে যে শক্তিৰ সংৰক্ষণ ইয়াতে কেনেকৈ হৈছে আমি বুজিব লাগিব, হয় নাই? শক্তিৰ সংৰক্ষণটো কেনেকৈ কৰিছা তুমি এই বস্তুটো আমি বুজাই দিব লাগে, কাৰণ এইটো তুমি ইমান দূৰৰ পৰা লৈ আহিছা, হয় নাই? কৃষ্ণাইৰ পৰা আহিছা, বহুত দূৰৰ পৰা আহিছা, এতিয়া এই বস্তুখিনি আমাক বুজাই দিব লাগিব যে তোমাৰ শক্তিৰ সংৰক্ষণখিনি কেনেকৈ তুমি আমাক বুজাব পাৰা। আমি নাজানো, একো নাজানো। এতিয়া স্কুল লাইফ আছোঁ, এতিয়া আমি দিনত মোকলাব পাৰোঁ, কাৰণ দিনত এই সূৰ্য পোহৰত আমাৰ সকলো পৃথিৱীখন মানে হৈ থাকে, নহ'লে দিনত এই লাইফটো নালাগে। ৰাতিতে লাগে যেতিয়া আন্ধাৰ হয়। আচ্ছা, ঠিক আছে। এইটো কি আছে? এই ষ্ট্ৰেট ৰাখি আচ্ছা, এইটো কি? আচ্ছা, এইটো কি বনাইছে? এইটো চাইডে বনাইছে। আচ্ছা, এইটো হৈছে বছৰত সংগ্ৰহ কৰে চাইডে চাইডে এইটো কি চাইডে বনাইছে। আচ্ছা, এইটো বছৰত ঘূৰে আৰু ইয়াৰ পৰা শক্তি বিদ্যুৎ কৰে। আচ্ছা, ক'ত ল'বা এইটো যে তুমি যে কৈছা চাইডেল এনাৰ্জিটো? চাইডেল এনাৰ্জি বস্তুটো আমি যেনেকুৱা চ'লাৰৰ কাৰণে আমি কি কৰোঁ, চালক এগ্রিকালচার না তুমি কি বনাইছা এইটো? হ্যাঁ, স্মার্ট ডাস্টবিন। আচ্ছা, কোন নিকেতন তোমার? মই ধুবুৰী নিকেতনত মই আজি এণ্টিস্লিপ এক্সিডেণ্ট কোন নিকেতন তোমাৰ? হ্যাঁ, এইটো অলপ কামটো দেখাই দিয়াচোন। থ্যাংক ইউ। তুমি এইটো অলপ কামটো দেখাই দিয়াচোন। এইটো চশমাটো কৰিলে এনেকৈ দিয়ে মানে এইটো বেটেৰীটো এইটো গাড়ী চালকে পিন্ধি থাকে। এতিয়া গাড়ী চালকে কোনোবা কাৰণত চকুটো বন্ধ কৰিলে মইতো গাড়ীটো দেখাব নোৱাৰি, মই এটা মটৰেৰে দেখাইছোঁ চকাৰে। এইটো চকুটো বন্ধ কৰিব, লাহে লাহে চকুটো বন্ধ হ'ব আৰু বাজাৰটো বাজি গাড়ী চালকক এলাৰ্ট কৰিব উঠিবলৈ। আৰু পিছৰ মানুহটো তোমাৰ এইটো শিল বালি আৰু কয়লাৰে এচিড ফিল্টাৰ হ'বনে বেলেগ কিবা মিশ্ৰিত যিবিলাক দ্ৰব্য আছে?
পানীটো বৰষুণৰ পানী যিবিলাক পৰে তাৰপিছত ইয়াতে ফিল্টাৰ হৈ ইয়াতে জমা হয় এই কাৰণে আমি কণিকেতনৰ পৰা কি মৃগাক্ষী কলিতা অঁ মৃগাক্ষী কলিতা বঙাইগাঁও বিভাগ গোৱালপাৰা নিকেতন কি বনাইছা এইটো কোৱাচোন অলপ ইয়াৰ বিষয়ে হা এইটো তোমাৰ নেকি আচ্ছা আচ্ছা হা 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 অকণ ডাঙৰকৈ ক'বাচোন কোৱা হা কোৱা সোডিয়াম মেটাবেচাইড ব্যৱহাৰ কৰি আমি এইটো জাম্পিং কৰিছোঁ আৰু এইটো হৈছে কেনেল ইয়াত ডায়েবেটিক পাৰ্টত আমি খাব পাৰোঁ লৱণ আৰু চেনি ব্যৱহাৰ কৰোঁ আমি লৱণ আৰু চেনি ব্যৱহাৰ কৰি ইয়াত যেতিয়া দিয়া হয় তাৰ দিয়াৰ পিছত আমি বহুত দিনলৈকে খাবলৈ এইটো ঠাণ্ডা কৰোঁ আগৰ দিনত শিল্পী দিছিলে আগতে মানুহে আচ্ছা আচ্ছা এইটো এইটো কিহৰ কাৰণে এইটো শুকাব এইটো সূৰ্য তাপত হ'ব ঠিক আছে থেংক ইউ নিকেতন তোমাৰ কোন নিকেতন গৌৰীপুৰ নিকেতন কি বনাইছা তুমি কোৱাচোন অঁ ইয়াত কি কি আছে অলপ বৰ্ণনা কৰাচোন তাৰ বিষয়ে কোনটো কি বনাইছা এখন গাঁও আজিকালি গাঁও অঞ্চলত বায়ু পানী প্ৰদূষণ বেছি হৈ আছে তাৰ মূল কাৰণ হৈছে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা বা ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰা এর পরিবর্তে আমি জৈবিক সার আর কেঁচু সার ব্যবহার করি আর জৈবিক কীটনাশক ব্যবহার করি যেনে গোমূত্র আর গোমূত্র নিম গছের সার ব্যবহার করে তার পরিবর্তে জৈবিক কীটনাশক ব্যবহার করি তার পরিবর্তে আমি তার কারণে গাঁৱৰ পলুৱা পানী আৰু আগৰ মন্ত্ৰৰ কেলমিৰ পানী মানুহৰ মনত নদীৰে সেই পানী প্ৰদূষণ কৰে তাক আমি চাইডে ষ্টকত চিন্তা কৰিব গৌৰীপুৰ নিকেতন কি নাম হা কি বনাইছা কোৱাচোন অলপ ইয়াৰ বিষয়ে আচ্ছা আৰু কমপ্লিট হোৱা নাই এতিয়া সোনকালে কৰা ইফালে আহি আছে কিন্তু এইটো কোন নিকেতন কি নাম হা কোকৰাঝাৰ আচ্ছা ঠিক আছে কি বনাইছে এইটো ৰেইন ৱাটাৰ আচ্ছা কোৱাচোন ইয়াত কি কি তোমাৰ কাৰ্যকৰী ইয়াত কামখিনি কি কি হ'ব কেনেকৈ ৰেইন ৱাটাৰ কি কৰিবা কোৱা অলপ এজনে কোৱা হা
এইটো কি ক্লাউডৰ পৰা ইয়াত কি বৰষুণৰ পানী জানো এইটো কি ৱাটাৰ টেংক গোটেইখিনি নেকি আচ্ছা আচ্ছা বৰষুণৰ পানী এইটো ৱাটাৰ এইটোতো ৱাটাৰ টেংকে হয় না ৱাটাৰ এইটো কিহৰ কাৰণে লগোৱা আছে ঘৰৰ ওপৰত আচ্ছা 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 ঘৰৰ ওপৰত এইটো চাদৰ ওপৰত লগাইছে না আৰু এইটো কিয় দিছে এইটো বৰ্তমান আচ্ছা আচ্ছা ইয়াত ফিল্টাৰৰ ব্যৱস্থা কৰিছে নেকি ইয়াতে কৰিছে আচ্ছা আচ্ছা ইয়াত ফিল্টাৰত কি লগাইছে এনে কয়লা আৰু বালি দিয়া নাই বালি নালাগে ফিল্টাৰত অঁ এনে যদি ইউজ কৰে তেনেহ'লে বালি দিব লাগিব ঠিক আছে আৰু এইবিলাকৰ অৰ্থটো কি বাৰু এইটো সেউজীয়া আচ্ছা আচ্ছা ঠিক আছে থেংক ইউ কি নাম আছিল তোমাৰ দুজনে একেলগে বনাইছে ঠিক আছে থেংক ইউ তোমাৰ কোন নিকেতন আৰু কি নাম কোৱাচোন গোৱালপাৰা নিকেতন ঠিক আছে কি বনাইছে এইটো কোৱাচোন অলপ আচ্ছা এইটো কোন মিক্সাৰৰ পৰা ইলেক্ট্ৰিচিটিখিনি বেটাৰী ডেভেলপ কৰি তাৰে পৰা আমি লাইট ফেন বহুতো বস্তু ব্যৱহাৰ কৰিব যিখিনি কাৰ্বন ডাই অক্সাইড ওলাব কিন্তু আমি কাৰ্বন ফিল্টাৰৰ সহায়ত ফ্ৰেছ কাৰ্বনটো এবজৰ্ব কৰিম যিখিনি কাৰ্বন এবজৰ্ব হ'ব সেইটো মুক্ত আৰু কাৰ্বনৰ ফ্ৰেছ এয়াৰখিনি কমপ্লিট হোৱা নাই মানে লাইটটো এতিয়া আহি আছে কিন্তু হা নিৰীক্ষকে আহি আছে সোনকালে কৰিবা ঠিক আছে আৰু এইটো কি চ'লাৰ পেনেল নেকি এইটো কমপ্লিট এতিয়া হোৱা নাই এতিয়া কাম তোমাৰ কোন নিকেতন কোনে ক'ব অঁ কোৱা নমস্কাৰ মোৰ নাম মানৱ জ্যোতিনাথ আৰু কোন নিকেতন শক্তি আশ্ৰম আচ্ছা একেলগে না ঠিক আছে কোৱাচোন তোমাৰ এইটো কি বনাইছে আগত কৈ দিবা হা হ্যাঁ আচ্ছা দেখা দিয়া আচ্ছা আচ্ছা হুম আচ্ছা আচ্ছা ইয়াত পেচিবলৰ পৰিৱৰ্তে আমি ব্যৱহাৰ আৰু ক'বা কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰী শুভঙ্কৰ বৰা মই বঙাইগাঁও নিকেতনৰ পৰা আহিছোঁ বঙাইগাঁও নিকেতনৰ পৰা মই ইয়াতে আছোঁ মেগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্টৰ ওপৰত আচ্ছা কেইটামান মডেল ক্ৰিয়েট কৰিছোঁ আচ্ছা এইটো মোৰ ফাৰ্ষ্ট মডেল এইটো হৈছে হান্স ক্ৰিষ্টিয়ান অষ্টেলৰ দ্বাৰা প্ৰদৰ্শনী কৰা যে কোনো এটা কপাৰৰ মাজত যেতিয়া ইলেক্ট্ৰিচিটি পাছ কৰা হয় তেতিয়া মেগনেটিক ফিল্ড ক্ৰিয়েট হয় আৰু সেই পৰীক্ষাটো দেখাবৰ কাৰণে এডাল কপাৰ ৱায়াৰ লোৱা আছে তাতে এতিয়া মই যেতিয়া ইলেক্ট্ৰিচিটি বিদ্যুৎ প্ৰবাহিত কৰিম তেতিয়া কম্পাছটোৰ কাটা বাটৰ যিটো এংগল অফ ডিফ্ৰেকশ্যন হ'ব মানে এতিয়া যেনেকৈ মই দেখিব পাৰিছোঁ ফাৰ্ষ্টত ৱেষ্টৰ ফালে আছিল এতিয়া কমপ্লিটলি মানে টুলেছ হৈ গৈছে কোনফালে দেখাব বুলি এইটো মোৰ ফাৰ্ষ্ট মডেল পাছত এইটো হৈছে আমাৰ ছেকেণ্ড মডেল এতিয়া যিহেতু আমি গম পালোঁ যে কপাৰ ৱায়াৰৰ মাজেৰে ইলেক্ট্ৰিচিটি পাছ কৰিলে ই মেগনেটিক ফিল্ড ক্ৰিয়েট কৰে কিন্তু কি হ'ব যেতিয়া আমি এটা কপাৰ কইল ক্ৰিয়েট কৰিম আৰু তাৰ তলত এটা পাৰ্মানেণ্ট মেগনেট থ'ম তেতিয়া কি নিজৰ ফালে ই মুভ কৰিব পাৰিবনে ই ইমান ষ্ট্ৰং হয়নে সেই বস্তুটো দেখাবৰ কাৰণে এই মডেলটো ক্ৰিয়েট কৰা হৈছে এইটো হৈছে কপাৰ ৱায়াৰ এইটো হৈছে এটা পাৰ্মানেণ্ট মেগনেট যাৰ ফলত এটা ষ্টেটিক মেগনেটিক ফিল্ড অলৰেডি ক্ৰিয়েটে হৈ আছে আৰু যেতিয়া মই ইয়াতে বিদ্যুৎ প্ৰবাহিত কৰিম তেতিয়া ই নিজৰ বিদ্যুৎ কিহৰ কাৰণে মেগনেটিক ফিল্ড ক্ৰিয়েট হোৱাৰ কাৰণে ই চবফালেদি ঘূৰিব ধৰিছে মানে ই এটা হ'লে ষ্টেবল থাকিব পৰা নাই এই পৰীক্ষাটোৰ পৰা আমি গম পালোঁ যে কোনো এটা কপাৰ ৱায়াৰৰ মাজেৰে ইলেক্ট্ৰিচিটি পাছ কৰিলে আৰু তাৰ তলত যদি মেগনেট থোৱা হয় সি নিজৰ ফালেদি মুভ কৰিব আৰু এই প্ৰিন্সিপালৰ ওপৰতে বেছ হৈছে আমাৰ ডিচি মটৰ তো এইটো হৈছে মোৰ এটা বেছিক ডিচি মটৰৰ মডেল এইডাল এক্সেল এটা হৈছে আপোনাৰ আৰ্মেচাৰ এইটো হৈছে আমাৰ কমিউটেটৰ
আৰু এইটো মেগনেট হা যেতিয়া আমি কমিউটেটৰত ইলেক্ট্ৰিচিটি বিদ্যুৎ প্ৰবাহিত কৰিম তেতিয়া ইয়াৰ মাজত এটা বৈদ্যুতিক ক্ৰিয়া হ'ব বৈদ্যুতিক ফিল্ড ক্ৰিয়েট হ'ব যাৰ ফলত এই মডেলটো মানে আপচাইড ডাউন ফ'ৰ্চটো আৰু ঘূৰিব মানে আৰু এইটো কি আছিলে আৰু এইটো হৈছে আমাৰ ৱায়াৰলেছ ইলেক্ট্ৰিচিটি ট্ৰান্সফাৰ এইটো আপোনাৰ ফাৰাডেজ মিউচুৱেল ল অফ ইণ্ডাকশ্যনৰ ওপৰত বেছড হয় যেতিয়া কোনো এটা কপাৰ ৱায়াৰৰ কইলৰ মাজেদি যেতিয়া তাৰ মাজতে কণ্টিনিউৱাছলি ইলেক্ট্ৰমেগনেটিক ফিল্ড ক্ৰিয়েট হৈ থাকিব তেতিয়া তাৰ মাজতে বিদ্যুৎ প্ৰবাহিত হ'ব আৰু এই বিদ্যুৎ প্ৰবাহ অকল অল্টাৰনেট কাৰেণ্টৰ দ্বাৰাহে হ'ব ডিচি কাৰেণ্টৰ দ্বাৰা এই বিদ্যুৎ ৱায়াৰলেছে ট্ৰান্সফাৰ কৰিব নোৱাৰি চ' মই কি কৰা হৈছে এইটো এটা ট্ৰানজিষ্টাৰ 2N2222A ইয়াৰ এমিটাৰ পইণ্টটো ইয়াৰ গ্ৰাউণ্ড পইণ্টৰ লগত কানেক্ট কৰা হৈছে আৰু ইয়াৰ পৰা এডাল টেপ ৱায়াৰ মানে উলিয়াই লোৱা হৈছে চ' আৰু ইয়াৰ যিটো ছেকেণ্ড গ্ৰাউণ্ড আছে সেইটো ইয়াৰ বেছ পইণ্টৰ লগত এটা 27K ৰেজিষ্টাৰৰ দ্বাৰা কানেক্ট কৰা হৈছে বিদ্যুৎ প্ৰবাহিত কৰিছে তেতিয়া এটা ইলেক্ট্ৰমেগনেটিক ফিল্ড ক্ৰিয়েট হৈছে যাৰ পৰা মানে কণ্টিনিউৱাছলি ইলেক্ট্ৰিচিটি ফ্ল' হৈ আছে তো যেতিয়া মই বস্তুটো এইটো এটা ছেকেণ্ডেৰী কইল তো যেতিয়া ইলেক্ট্ৰমেগনেটিক ফিল্ডৰ ছেকেণ্ডেৰী কইলটো আহিব তাৰ ফলত যিখিনি আছে যিখিনি ইলেক্ট্ৰিচিটি সেইখিনি কেটচ কৰিব তাৰ ফলত ইয়াৰ লাইটটো জ্বলিব মানে যিমান ওচৰত থাকিব সিমান ষ্ট্ৰং ইলেক্ট্ৰমেগনেটিক ফিল্ড হ'ব আৰু সিমানে জোৰে লাইটটো জ্বলিব ধন্যবাদ ঠিক আছে তোমাৰ প্ৰেজেণ্টেশ্যন ভালকৈ লিখিছা প্ৰেজেণ্টেশ্যন লিখিছা So it is the first presentation, the magnetic effect of electric current. A model to it first presentation. The magnetic effect of electric current work on the principle that an electric current flowing through a conductor produces a magnetic field around it. This principle was discovered by Hans Christian Ørsted in 1820. This experiment demonstrated that the magnetic field generated by the ধুবুৰী নিকেতন আচ্ছা কি মডেল বনাইছে আচ্ছা আচ্ছা ইয়াতে মানে চাৰোফালে দি ইয়াতে OFC দিয়া আছে আচ্ছা আচ্ছা ওয়েটটো যদি কোনো কাটি ভিতৰত সোমাব বিচাৰে হাঁ হাঁ ওয়েটটো যদি কোনো কাটি ভিতৰত সোমাব বিচাৰে তেতিয়া এলাৰ্ম বাজিব মানে এলাৰ্ম বাজিব আৰু এইটো কাটাৰ পিছত যদি কেনেধৰণে যদি ভিতৰত সোমায় তেতিয়া তলত পৰাৰ লগে লগে তলত পৰাৰ লগে লগে ইয়াতে Warning দিব। বন্ধ হৈ যাব আৰু আচ্ছা, আচ্ছা। এলাৰ্ম বাজিব এলাৰ্ম বাজিব আচ্ছা তলত সোমাব নোৱাৰিব আচ্ছা 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 তাৰপিছত ইয়াতে ৰেইন মানে ফায়াৰ এলাৰ্ম দিয়া আছে ইয়াতে ক'ৰবাত জুই লাগিল ইয়াতে এলাৰ্ম বাজিব আচ্ছা, আচ্ছা, এলাৰ্ট হৈ যাব জুই লগোৱাৰ পিছত আৰু ইয়াতে মানে সকলো বম ফম যদি ইমান কি আছে ইয়াতে আছে ইয়াতে যদি কোনো সোমাব বিচাৰে তেতিয়া ইয়াতে এলাৰ্ম বাজিব ইয়াতে কোনো সোমাব নোৱাৰিব আচ্ছা আচ্ছা অনলি BSC ল'ৰাটোৰ কাৰণে আৰু এইটো লেণ্ডমাইন এই লেণ্ডমাইনত যদি কোনোবা টেৰিষ্টে যদি ইয়াতে ভৰি দিয়ে লেণ্ডমাইনটো এক্টিভেট হ'ব আৰু বমটো ফাটি যাব আৰু যদি ইয়াতে BSC যদি ভৰি দিয়ে এইটো দুটা ইয়াতে ভৰি যদি দিয়া দিয়ে ইয়াতে তেনেহ'লে এইটো তেতিয়া নাফাটিব আচ্ছা একদম এইটো খালি অকল মানে ছালৰ লগত যদি টাচ হয় নেকি সেইটো কাৰণে এইটো মানে ইয়াতে প্ৰেছাৰ হোৱাৰ লগে লগে অঁ প্ৰেছাৰ আচ্ছা 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 ঠিক আছে তুমি এইটো তোমাৰ প্ৰেজেণ্ট ৰেইন এলাৰ্ম আছে ৰেইন এলাৰ্ম ইয়াতে মানে বৰষুণ পৰিলে এইটো ইয়াৰ পৰা যেতিয়া বাজিটো বাজিব মানে কি কৰিছে বৰষুণ কেনেকৈ জানিব যে এইটো অভাৰ হৈ গৈছে পৰিৱেশৰ ভিতৰত বাজিব লাইটটোৰ ভিতৰত নামটো কোৱা তোমাৰ কোন নিকেতনৰ পৰা ক'ত অঁ ঠিক আছে কি বনাইছে এইটো কোৱাচোন ইয়াৰ বিষয়ে হা আচ্ছা কোৱাচোন অলপ ইয়াৰ বিষয়ে কোৱা পৰিমাণ এই পৰিমাণ অনুসৰি ইয়াৰ যিমান পৰিমাণৰ সাৰ থাকিব সিমান পৰিমাণৰ এচিড আৰু যিমান পৰিমাণৰ এচিড থাকিব সিমান পৰিমাণৰ সাৰ দি কিনে বিক্ৰিয়া ঘটাই অলপমান ৰেষ্ট দিয়া হ'ব তাৰপিছত পানীটো বিশুদ্ধ কৰিব এই পানীটো ব্যৱহাৰ কৰা হয় এই পানীটো
যিখিনি মানে যাৱতীয় হৈ যায় ন যাৱতীয় ইয়াতে আছে তাৰপিছত তেতিয়া মানে অলপটো থাকিব ন অলপ ইয়াতে আহিব তাৰপিছত তেতিয়া যিখিনি মানে আছিলে মানে যিখিনি আছে মানে বাকী ডাঙৰ যাৱতীয় Denmark goes to Aryabhatta. Now your turn. Swami Varuni Vishnutirtha, Kumaraga, Krishna. আমার হরিলাল পণ্ডিত ধারে হরিলাল ভাষান্য রক্ষা করে রাজহাট উত্তর Another question goes to আমার হৃৎপিণ্ডের স্পন্দন কি যন্ত্র হঠাৎ উদ্ভব স্টথিস্কোপ সাইলেন্ট উত্তর Denmark goes to Aryabhatta. Swami Varuni Vishnutirtha, Kumaraga, Krishna. প্রাপ্তবয়স্ক মানুষের শরীরত কেইটা বৃক্ক থাকে চারিটা এটা জমা দিলা না